মোৰ চেনেলৰ আন্টি ব্লগলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। আজি মানে আমি লগৰ কেইজনীমান মিলি খানা এটা খাম বুলি ভাবিছোঁ ওচৰৰে পথাৰে। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ, পিছত চাই ভাল লাগিব নহয় জানো, আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সৰু সুৰাকৈ। তাকে লগৰ কেইজনীও আহি পাইছে, এইকেইজনী লাজ কৰে। এইবোলে এয়া ভৈৰৱী আহি পালেহি, আৰু ইমান কোলা কোলা লাগিছে পৰিস্মিতা মানে আহি পালেহি। হেৰি দুইজনী, এটা বোলে কোলা ওলাইছে ভিডিঅ'ত। তাৰপৰা আৰু দুজনী আহিবলৈ আছে। আৰু মাংস কিনা হৈ গ'ল, বাকী বজাৰখিনি আমাৰ ওচৰৰ দোকানখনৰ পৰা লৈ আহোঁগৈ আমি কেইজনীয়ে। সিহঁতে আহিলে দেখাম, তাকে চাই যাওকচোন ভিডিঅ'টো আৰু কি কি হ'বলৈ গৈ আছে। তেনেহ'লে ব'লক এতিয়া বজাৰ কৰিবলৈ যাওঁ। দাগিটা উলিয়াই বস্তুকেইটা নুঠাবিব। আমি সৰু সৰুকৈ কেইটামান বস্তু কিনি লৈছোঁ আৰু। অঁ ভাই দিয়ক। বৰটেঙা খাবলৈ নাপায় যে, আমি অকল নিমখ জলকীয়া খাইছিলোঁ যে। আমি এতিয়া বজাৰ কৰি মেলি আহি গ'লোঁ আৰু এতিয়া কাটি মেলি খাবলৈ যাম আৰু। তাকে বৰটেঙা খাব বোলে সিহঁতে, আমাৰ ঘৰত বৰটেঙাই নাই, এতিয়া কিনি আনিব লাগিব। তাকে কৈছোঁ সিহঁতক কেলৈ কিনি নানিলি বুলি। সিহঁতক বৰটেঙা খাবলৈ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই কিবা ধৰণী এই ভিডিঅ'টো যাতে মানে কি আৰু সোনকালে ছাবস্ক্ৰাইবাৰ বাঢ়ে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চবে আগুৱাই লৈ যাব আৰু তাকে। আৰু দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। পূৰা ধামাকা হ'বলৈ গৈ আছে মানে আকৌ। পূৰা আজি গাৰ্লছ মানে ইমানকেইজনী ছোৱালী একেলগে হ'ম, কেনেকুৱা উৎপাত কৰিম আৰু। আপোনালোকে চাই থাকিব দেই। আমি এতিয়া খানা খোৱা জেগাডোখৰ পালোহি, পথাৰতে খাইছোঁ আৰু চব যোগাৰ কৰি মেলি লৈছোঁ ঘৰৰ পৰা আনি কঢ়িয়াই এতিয়া চব ইয়াত বহি গৈছে ধুনীয়াকৈ পাই লৈ। এয়া আমাৰ বাও আহিছে আমাৰ লগত খানা খাব। বায়ে চৌকাটো খান্দি আছে, তাৰপৰা চাহ তাহ বনাম আৰু দেখাই আছোঁ। খালি আমাৰ গানৰ ব্যৱস্থাটোহে নহ'লে, এটা আছিলে বস্তু, আকৌ সেইটো মানে এতিয়া নবজা হৈ থাকিলে সময়ত মানে সেইটোও নাবাজে। এতিয়া এইভাগে নিজানকৈ মুখে গাই মেলি আমি হুলস্থুল কৰিব লাগিব আৰু। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। কেৰাহী পাতিলে, এতিয়া ইয়াত চাহটো বনাম। আমি কেৰাহীতে চাহ বনাব লাগিব আৰু দেই, বেলেগ একো নানিলোঁ নহয়। ভৈৰৱীয়ে চানাত পিঁয়াজ কাটি আছে, তাৰপৰা দেখা দে ৰখি দিম। এই বিংগো তেৰেমেৰে লগত দি দিম মিক্স কৰি পেলাই, আৰু জলকীয়া কাটি দিম। অঁ ভাঙি দিব লাগিব, ভাঙিব লাগিব। এটা পিঁয়াজ তাতে দি দে। নইছে ফাৰুককে পানী দি দিয়া, ফাৰুককে পানী দি দিয়া এতিয়া। না মই ধুই আনিছোঁ তো। মই কৰিলে দে আছা অকৰাইছে কৰিলে। এই আমাৰ গৰখীয়া চিপছটো কেনেকুৱা টেষ্ট এটা কৰি চাইছে, ই এইফালে টেষ্ট কৰি চাইছে। টেষ্টটো ভাল নাই নে? হেমেকা ৰিভিউটো দিছে ধুনীয়াকৈ, দেখিছেনে ৰাইজ? আমাৰ কেৰাহীত চাহপাত চেনি দিয়া হৈছে। চাওক এয়া জুই কেনেকুৱা ডাঙৰকৈ জ্বলি গৈছে। জুই দেখিয়ে গম পোৱা গৈছে যে আমাৰ খানা আজি কেনেকুৱা মজা হ'ব। আৰু এইফালে ৰান্ধনীজনীটো ভালেই ধুনীয়া খানা বনায়। ভাতটো বাৰু বনাই থোৱা আছে, সেয়া বনাই আনিছোঁ ঘৰতে, কাৰণ ইমানখিনি ইয়াত বস্তু পাতি আনিবলৈ নোৱাৰি, কাৰণ দূৰত খাইছোঁ অলপ, সেইকাৰণে। অঁ ঘৰৰ পৰা দূৰত খাইছোঁ, সেইকাৰণে আমি অকল মাংসটোহে মানে ইয়াত বনাবলৈ আনিছোঁ, বাকীখিনি ঘৰতে চব ঠিক ঠাক কৰি আনিছোঁ। এতিয়া চাহ খাম আৰু এনেকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইছ। চাকনি আনিছোঁ দেখা দে। এয়া এখন কি চাকু আমাৰ খানা মেনেজমেণ্ট কৰা মানুহজনীৰ অৱস্থা এয়া। খানা খাবলৈ আহিছে কোন কৈ আমাৰ পৰিৱেশ দেখাই দিয়ে আমাৰ। এয়া আমি খানা খাবলৈ অহা পৰিৱেশটো চাওক।
হেল্ল' গাইছ, আপোনালোকৰ যদি খাবলৈ মন আছে তেনেহ'লে 50 টকা দি আমাৰ লগত চামিল হ'ব পাৰে। নহয় আমি 50 টকা দিছোঁ, আপোনালোকে 500 টকা দিলে হৈ যাব। ঠিক ঠিক গুড। অলপ বেছি হ'ল আৰু কোনোবাই যদি খাবলৈ মন আছে খাব পাৰে। এইখিনি বাঢ়িলে মানে সেই গৰুকেইটাকে দি দিব লাগিব আৰু গৰু খাবি নিয়া। ফটো বছৰত ভিডিঅ' আগত মা আহিছে। আমাৰ মানে বক্সটো নবজা হৈ গৈছিলে, এতিয়া বোলে বাজিলে, সেইকাৰণে মায়ে দিব আহিছে। বাজিলে, চাৰ্জ নাছিলে। মা হাই দি দিয়া। লৈ আহা, চাহ খাই যাবা আহা। আমাৰ চাহ এইখন আমাৰ এলটিকে কলেজ। এতিয়া তহঁত আমাৰ গ্ৰুপত হেৰি চামিল হৈছে দেই। নমস্কাৰ। এয়া আমাৰ ইয়াৰ নহয়, কৰ কথা নাও বৈছা আলু কাটি আছে। এয়া আলু, পিঁয়াজ, জলকীয়া আৰু কি বিলাহী। এয়া শাক দি দিম তাত। এইখিনি বঙালী ধনিয়া, আমি বঙালী ধনিয়া বুলি কওঁ, কিছুমানে মান ধনিয়া বুলি কয়। এইখিনি আদা নহৰু পেষ্টটো এইটো ঘৰতে বনাই আনিছোঁ বাৰু। এয়া মাংস বেছি নহয় দেই, 1 কেজি আৰু মানুহ কম, ছোৱালী 6জনীহে। এইখিনিয়ে বহুত হ'ব আৰু। পানী ল'লোঁ, তাৰপিছত ধনিয়া আৰু টিফিন নিব আহিছিলোঁ, টিফিনকেইটা এৰি থৈ গ'লোঁ। আমি এতিয়া আকৌ আমাৰ খানা জেগালৈ গৈ আছোঁ। লাইপাত দি সানি লৈছোঁ। এয়া মাংস এপিচ। লাইপাত নহয়, সৰিয়হ দেই, চৰি গাইছ। এয়া মাংস পূৰা টেষ্টি। খাম আৰু দেই, আপোনালোককো দি দিছোঁ, অকণমান খাওক। মেলি আজৰি হৈ গ'লো এতিয়া। খাই কেনেকুৱা লাগিলে? খানা পুৰা মজা লাগিলে। বাই ঘৰলৈ লৈ লৈছে ধুনীয়াকে। আমাৰ বাৰু চব পেটত সোমালে। সিহঁতৰ ঘৰত ঘৰতো খাব, সিহঁতি বেছিকে খাব নোৱাৰিলে। ঘৰত এবাৰত খাই আহিছে, আমি এবাৰ খাইছোঁ। সেইকাৰণে বহুত মজা লাগিলে খানা খাই। গোটেইকেইজনী লগ পালোঁ। আৰু আমাৰ স্কুল লগৰ নহয় বাৰু, হ'লেও ইমান দূৰৰ পৰা আহি আমাৰ লগত যে লগ দি খাইছে, ভাল লাগিলে। ভৈৰৱী কিবা এটা কওঁ। ঘৰলৈ যাবলৈ সাজু হৈছোঁ, চব বস্তু চস্তু বান্ধি লৈছোঁ আৰু এতিয়া খাই সোনকালে বহুত মজা লাগিলে। এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম বুলি ভাবিছোঁ। পলাইছোঁ কেলে? কিবা এটা কওঁ। কিবা এটা কওঁ, মোৰ চেনেলটোৰ কথা কেনেকৈ দে। আপোনালোকে চবেই ধৰিত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।
তাকে চবেই ঘৰলৈ যাওঁ আৰু তাকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বাই বাই পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই ধৰিত্ৰী আপোনালোকৰ বিদায় লৈছোঁ ঐ বাই 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 কা